আজি কিছুদিনৰ পৰা ধাৰাসাৰ বৰষুণ হৈ থকাৰ ফলত গোটেই পানীয়ে হৈ গৈছিল। এই জেগাবোৰ দেখিছে নহয়, মই কৰা শাক পাচলিৰ বাৰীখনত গোটেই পানীয়েদি ভৰ্তি হৈ গৈছিল। প্ৰায় গছবিলাক সৰু সৰু পুলিবিলাক ধৰক ডুবিয়ে আছিল পানীৰ তলত প্ৰায় দুদিন। তাৰপিছত লাহে লাহে গৈ পানী শুকাইছিলে, এতিয়াও কিছুমান পানী আছেই। এই সৰুকৈ থকা দাংবডি পুলিবিলাক পূৰা পানীৰ তলত ডুব গৈছিল আৰু এইফালে জাতিলাও গছৰ গুৰিবিলাকো পানীৰ তলত ডুব গৈছিল। প্ৰায় দুদিন পানীৰ তলত ডুব যোৱাৰ পিছত লাহে লাহে শুকাবলৈ আৰম্ভ কৰিছিলে আৰু এই শুকোৱাৰ পিছত এতিয়া গছবিলাকৰ অৱস্থা চাওক কি হৈছে। এতিয়া গোটেই পাত চাতবোৰ শুকাই হালধীয়া পৰি মৰি যোৱাৰ নিচিনা অৱস্থা হৈছে। আৰু কিন্তু আগবোৰ পৰাপক্ষত যিমানখিনি আছে সেইখিনি দেখাই আছোঁ। এইবিলাক আগবিলাকত আধা আধি কিছুমান পাত জ্বলি পুৰি যোৱাৰ নিচিনা হৈছে আৰু নষ্ট হৈ গৈছে। এতিয়া আৰু কিছুমান অৱস্থা বহুত বেয়া হৈ গৈছে। এইবিলাক এতিয়া ভেঁকুৰ বেমাৰে লাগিছেনে নে পানী বেছি হোৱাৰ কাৰণে গছবোৰ গুৰিৰ পৰা মৰিবলৈ আৰম্ভ কৰিছে, শিপাবোৰ নষ্ট হৈ আহিব পৰা নাই। তথাপিও মানে জীয়াই ৰাখিবৰ বাবে সিহঁতক চেষ্টা কৰিম। আৰু আগলৈবিলাক যিবোৰ আগবোৰ আছে সেইবিলাক অৱশ্যে এতিয়াও সেউজীয়া হৈ আছে। আৰু এতিয়া বহুতো ভাবি চিন্তি কি কৰোঁ কি নকৰোঁ, যিহেতু জৈৱিকভাৱে কৰিছিলোঁ, কোনো ৰাসায়নিক সাৰ দিয়া নাই, গৰু গোবৰ চোবৰ এইবিলাক দিয়ে কৰিছিলোঁ। মুৰ্গী গোবৰ, পচন সাৰ, গছৰ মানে সৰা পাতৰ সাৰ এইবিলাক দি। এতিয়া সিহঁতৰ হয়তো বহুত দিন পানী থকাৰ কাৰণে গছবোৰ হয়তো এনেকুৱা সাৰৰ অভাৱতো এনেকুৱা হ'ব পাৰে, যিহেতু পানীখিনি বহুত দিন থকাৰ পিছত ওলাই গৈ পিনে শুকাইছিলে, যিহেতু সাৰখিনি হয়তো পানীয়ে উটুৱাই লৈ গ'ল। এইজোপা তিয়ঁহজোপা এজোপা ইমান ডুবা নাছিলে কাৰণে এজোপা যথেষ্টখিনি ঠিকেই হৈ আছে। ভাবিছোঁ এতিয়া কি কৰোঁ, ৰাসায়নিক সাৰটো দিয়াৰ ইচ্ছা মুঠেই নাই। তথাপিও ভাবিছোঁ বহুত কি কৰোঁ কি নকৰোঁ ভাবি ইউটিউবে বহুত কিবা কিবি চাই লাষ্টত এটা সিদ্ধান্ত লৈছোঁ যে এটা ভিডিঅ' এটা চাইছিলোঁ, ইয়াৰ কিমান ফলপ্ৰসূ হয় কি হয় নাজানো, নিজে কৰি চাম। এইফালে মই এটা সৰু 20 লিটাৰ পানীৰ ড্ৰামত মই বস্তুটো প্ৰস্তুত কৰিছোঁ। ইয়াত কি আছে মই দেখাই আছোঁ। ইয়াত আছে প্ৰায় 2 লিটাৰ পানীৰ লগত বনোৱা হৈছে এইখিনি। 2 লিটাৰ নৰ্মেল পানী, তাৰ লগত দিছোঁ প্ৰায় 2 কেজি কেঁচা গোবৰ আৰু লগতে প্ৰায় 25 গ্ৰামমান গুড়। এই তিনিটা বস্তু দিয়ে প্ৰস্তুত কৰিছোঁ এই বস্তুটো। কিন্তু ভিডিঅ'ত দেখা মতে এটা আৰু কেইবাটাও বস্তু দিব লাগিছিল। ইয়াৰ লগত আৰু পাৰিলে গৰুৰ মুত আৰু বেচনৰ গুড়ি, তাৰপিছত লগতে আৰু দিব লাগিছিলে বাঁহ গছৰ তলৰ বা কোনোবা ডাঙৰ গছৰ তলৰ মাটি, তাত মানে ৰাসায়নিক সাৰ প্ৰয়োগ নকৰা তেনেকুৱা ঠাইৰ মাটি দিব লাগিছিলে। কিন্তু সেইকেইটা বস্তু নাই কাৰণে মই গুড়, গোবৰ আৰু পানী এই তিনিটা বস্তু দিয়ে মিশ্ৰণটো বনাইছোঁ। আৰু এইখিনি প্ৰায় 10 দিন ৰাখিব লাগে আৰু প্ৰত্যেক দিনে ৰাতিপুৱা এবাৰ এনেকৈ লৰাই ৰাখিব লাগে। আৰু 10 দিনৰ পাছত এই 2 লিটাৰ প্ৰস্তুত কৰা এইখিনিত ইয়াত প্ৰায় 20 লিটাৰ পানী মিক্স কৰি গছৰ গুৰিত দিব লাগে। ঠিক সেইদৰে মই এইখিনি ৰাখিলোঁ আৰু ৰখাৰ পিছত দিয়াৰ ব্যৱস্থা কৰিলোঁ। আজি প্ৰায় এইখিনি গছতেই মানে মই পুলিখিনি যিখিনি ডুব গৈছিলে, দাংবডিৰ পুলি দেখিছিলে আগৰ ভিডিঅ' মই স্ক্ৰীনশ্বট লগাই দিছোঁ। এইখিনি ডুবি প্ৰায় হালধীয়া নিচিনা অৱস্থা হৈ গৈছিলে আৰু লাও গছৰ অৱস্থা বেয়া হৈ গৈছিলে, সেয়াও মই দেখাইছিলোঁ। আৰু সেইখিনিত মই প্ৰায় এই মানে সাৰখিনি দিয়া আজি 15 দিনমান হ'ল। 15 দিনৰ পিছত চব গছৰ অৱস্থা কি ধুনীয়াকৈ বাঢ়ি আহিছে লহপহকৈ, আৰু এজোপা গছ নমৰিল আৰু ধুনীয়াকৈ এতিয়া সেউজীয়া হৈ একদম ধুনীয়াকৈ বাঢ়ি আহিছে। আৰু গছবিলাকৰ স্বাস্থ্য চব খুব ধুনীয়া হৈছে, সেউজীয়া হৈ পৰিছে। আৰু এই ধৰণে আপোনালোকেও যদি আপোনালোকৰ শাক পাচলি বা কিবা গছ গছনি এনেকৈ পানীৰ বৰষুণৰ কাৰণে অৱস্থা বেয়া হৈছে বা মৰি গৈছে বা পানীত ডুব গৈছিলে, সেইবিলাকত আপোনালোকে এই বস্তুটো প্ৰস্তুত কৰি দিব পাৰে। এই বস্তুটো দিলে আপোনালোকে সুফল নিশ্চয় পাব।